হাই এভৰিৱান, আকৌ এবাৰ ছাৰৰ সৈতে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। পিছে এইকেইদিন বতৰটো বৰ বেয়া। এতিয়া মই ওলাইছোঁ নাটকৰ ৰিহাৰ্চেললৈ বুলি। আজি মোৰ লগত আছে জুনদা আৰু মই। তাৰ বোলে মোবাইলটো বেয়া, সেয়েহে দুয়োটাই মোবাইলৰ দোকানতো সোমাই ল'লোঁ। তাৰপিছত ভাবিলোঁ আমাৰ ৰহা নতুন ব্ৰিজখন আপোনালোককো দৰ্শন কৰাই দিওঁ। মই যে কৈছিলোঁ বতৰটো বেয়া বুলি এইকেইদিন, এয়া চাওক পানীৰ ৰাস্তাত জমা হৈ একেবাৰে বানপানীৰ সৃষ্টি কৰি দিছে। দুয়োটাই পানীৰ মাজে মাজে গৈ আছোঁ আৰু তাৰপিছত ইয়াত ধুনীয়া মনোমোহা দৃশ্য চাইছে। বিশাল আকাশৰ তলত দুয়োটাই বাইক চলাই চলাই ফাইনেলি ৰিহাৰ্চেল পালেগৈ। ৰিহাৰ্চেলত সি ডান্স শিকাই আছে, মই বহি আছোঁ আৰু এয়া নাটকৰ ৰিহাৰ্চেল। ঘৰলৈ যাওঁ মানে প্ৰায় 9টা মানে বাজিবৰ হ'ল। ঘৰলৈ আহি মই ফ্ৰেছ হৈ ল'লোঁ। তাৰপিছত ভাতটো খাওঁ মানে মায়ে ক'লে আজি তোৰ পাৰ্চেল এটা আহিছে। মই বোলো কিবা আহিল, এইটো ভিডিঅ'টো আনবক্সিং কৰি দিওঁ। তাৰপিছত চালোঁ মই নাটকত পিন্ধিবৰ কাৰণে শাৰী এখন অৰ্ডাৰ কৰিছিলোঁ। শাৰীখন আহি গ'ল। এইখন শাৰী আৰু ইয়াৰ এইটো ব্লাউজ। পিছে শাৰীখনত কৰিবলগীয়া কাম বহুত আছে। লাহেকৈ ভাতটো খাবলৈ ল'লোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি চাই ভাল লাগিল লাইক কমেণ্ট কিবা এটা কৰি দিব আজি।